এইটো হৈছে ষ্টিং। হয়তো বহুতে জানে বহুতে নাজানে। ইয়াক ষ্টিং বুলি কোৱা হয় আৰু এইটো হৈছে ষ্টিং এনাৰ্জি ড্ৰিংকছ। ইয়াত লিখা আছে ষ্টিং এনাৰ্জি ড্ৰিংকছ। আৰু এই বস্তুটো আজিকালি দেখা যায় যে মাক বাপেকে সৰু সৰু ল'ৰা ছোৱালীক মানে হাতত গুজি দিয়ে। মানে বিচাৰিলে মানে কয় যে মই এইটো খাম বা এইটো লাগিবই, মাক বাপেকে দি দিয়ে। কিন্তু ইয়াৰ যে কি ছাইড এফেক্ট আছে, ইয়াত কি বেয়া বস্তু সোমাই আছে আপোনালোকে হয়তো নাজানে। গতিকে আজি মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে এই ষ্টিংটো যে আপোনালোকে সৰু ল'ৰা ছোৱালীৰ হাতত দিয়ে, একদম বহুত ডাঙৰ ভুল কৰে আপোনালোকে। বহুত মাৰাত্মক ভুল এইটো মানে। আৰু এই ষ্টিংটোত যিহেতু কেফেন দিয়া থাকে, কেফেন বুলি এটা কেমিকেল দিয়া থাকে, সেই কেমিকেলটো মানে বহুত মাৰাত্মক। মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে বিৰাট ক্ষতিকাৰক, বিৰাট হানিকাৰক। কাৰণ এই বস্তুটো সৰু ল'ৰা ছোৱালীৰ কাৰণে হানিকাৰক বুলি ইয়াত লিখাই থাকে। আৰু ইয়াত হয়তো বহুতে পঢ়িব নাজানে, হয়তো বহুতে পঢ়িব জানে। আৰু যিবিলাকে পঢ়িব জানে তেওঁলোকে হয়তো নাচায়। আৰু ইয়াত চাব ছাইডত এইফালে ইয়াত লিখা থাকে যে সৰু ল'ৰা ছোৱালী খোৱাৰ পৰা দূৰত ৰাখক, সৰু ল'ৰা ছোৱালীৰ কাৰণে হানিকাৰক। আৰু লিখা থাকে যে ডেলিভাৰী মাইকী মানুহৰ কাৰণে এইটো হানিকাৰক। আৰু লিখা থাকে আপোনাৰ যে যিজনী মাকে ধৰি লওক গাখীৰ খুৱাই থাকে ল'ৰা ছোৱালী, সেই মাকজনীৰ কাৰণেও হানিকাৰক ষ্টিংটো খালে, মানে বহুত ক্ষতি কৰে। গতিকে বহুতে নাজানে হয়তো ষ্টিংটো কি কি কেমিকেল মিক্স থাকে, বহুতে নাজানে। ইয়াত এটা বহুত মাৰাত্মক বস্তু থাকে যিটো নাম হয় কাফিন বুলি কয়। মানে এইটো ষ্টিঙত মিহলি হৈ থাকে কাফিন বোলা বস্তুটো। সেইটো মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে মগজুৰ কাৰণে বহুত বেয়া, সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত স্বাস্থ্যৰ কাৰণে বহুত হানিকাৰক। গতিকে আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি মই জনাব বিচাৰিছোঁ যে আপোনালোকে যাতে কেতিয়াও ভুলতো যাতে এই ষ্টিংটো সৰু ল'ৰা ছোৱালীৰ হাতত গুজি নিদিয়ে। কাৰণ সিহঁতে একো বুজি নাপায়। সিহঁতে ক'বই যে মা এইটো খাওঁ বা পাপা এইটোকে খাম, এইটো লাগিবই, এইটো দিবই লাগিব। কিন্তু আমি সিহঁতৰ মৰমটো চালে নহ'ব, কাৰণ সিহঁতৰ জীৱনটোও চাব লাগিব, সিহঁতৰ স্বাস্থ্যটোৰ কথাও আমি ভাবিব লাগিব। কিন্তু ইয়াত যে কিমান মাৰাত্মক বিষ নিচিনা এটা বস্তু থাকে, মাৰাত্মক বস্তু থাকে, এই বস্তুটো আমি হয়তো নাজানো, হয়তো বহুতে নাজানে। গতিকে আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মানে মই জানিব দিছোঁ যে এই ষ্টিংটোত কিমান যে মাৰাত্মক বিষ থাকে, মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত হানিকাৰক। অকল সৰু ল'ৰা ছোৱালী বুলিয়ে নহয়, এইটো ডাঙৰ মানুহৰ কাৰণেও বহুত ক্ষতিকাৰক, ডাঙৰ মানুহে খালেও বহুত ক্ষতি কৰে। ইয়াত আৰু লিখা থাকে যে আধা লিটাৰতকৈ 500 ml-তকৈ যদি বেছি খায় বা 500 ml যদি কোনোবাই দিনটোত খায়, তেতিয়াহ'লে তাৰ স্বাস্থ্যৰ কাৰণে বহুত ক্ষতিকৰ। আৰু যদি কোনোবাই কমকৈ খায় তেতিয়াহ'লে একো নাই, কিন্তু তাতকৈ যদি বেছিকৈ খায় তাতো ক্ষতিকাৰক। গতিকে আপোনালোকে আজি এই ভিডিঅ'টো চোৱাৰ পিছৰ পৰা যে ষ্টিঙৰ পৰা সৰু ল'ৰা ছোৱালীবিলাকক দূৰত ৰাখিব। আৰু সিহঁতে বিচাৰিলেও নিদিব, কাৰণ সৰু ল'ৰা ছোৱালীয়ে বিচাৰিব, সিহঁতে বুজি নাপায়। কাৰণ আমি ডাঙৰ মানুহ, আমিতো বুজি পাওঁ। গতিকে সিহঁতক এই ষ্টিঙৰ পৰা সদায় যাতে দূৰত ৰাখে। আৰু যিবিলাকে ধৰি লওক মাক, গৰ্ভৱতী মাক, ডেলিভাৰীবিলাকে তেওঁলোকেও যাতে ষ্টিংটোৰ পৰা দূৰত ৰাখে, তেওঁলোকেও যাতে নাখায় যে এনাৰ্জি আহিব ষ্টিংটো খাওঁ, গাটো বেয়া লাগিছে। কিন্তু তেনেকুৱা ভুল নকৰিব, আপোনালোকে ষ্টিংটোৰ পৰা দূৰত থাকক। যিবিলাক মাকে ল'ৰা ছোৱালী গাখীৰ খুৱাই থাকে তেওঁলোকৰ কাৰণেও ক্ষতিকাৰক, তেওঁলোকেও নাখাব ষ্টিংটো। আৰু সেয়েহে আজি ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ, কাৰণ হয়তো বহুতে নাজানে ষ্টিঙৰ বিষয়ে, আৰু ষ্টিংটো যে কিমান ক্ষতিকাৰক সেইটো বহুতে হয়তো নাজানে। সেইটো কাৰণে মই আজি ভিডিঅ'টো বনাইছোঁ। আপোনালোকে কেতিয়াও ভুলতো এই ষ্টিংটো সৰু ল'ৰা ছোৱালীৰ হাতত নিদিব, আৰু সৰু ল'ৰা ছোৱালীক কেতিয়াও নোখোৱাব। আৰু পৰাপক্ষত ডাঙৰ মানুহে কমকৈ খোৱাটো ভাল এই ষ্টিংটো। আৰু কিছুমান ডাঙৰ মানুহকো দেখা যায় ডেইলি মানে 4টা-5টা ষ্টিং খায়, কিন্তু এইটো ভুল কথা। কাৰণ 4টা-5টা ষ্টিং কেতিয়াও খাব নালাগে। কাৰণ ষ্টিংটো এটাই যথেষ্ট দিনটোত, এটা খালে একো ক্ষতি নহয়। যদি 4-5টা দিনটোত ষ্টিং খায় তেতিয়াহ'লে তেওঁৰ স্বাস্থ্যৰ কাৰণে বহুত ক্ষতিকাৰক। গতিকে বহুতে হয়তো নাজানে। গতিকে আপোনালোকে চাব যে ষ্টিঙৰ বুটলটোত লিখা থাকে এই ছাইডত, যে ষ্টিঙত বিষয়ে আপোনাৰ গোটেইখিনি লিখা থাকে, কোনে খাব লাগে, কিমান পৰিমাণ খালে ভাল হয়, আৰু কোনে খাব নালাগে, সকলোখিনি ইয়াত ছাইডত লিখাই থাকে। এইফালে আপোনালোকক দেখাই দিছোঁ। আৰু আপোনালোকে যদি কেতিয়াবা ষ্টিংটো সৰু ল'ৰা ছোৱালী বিচাৰে তেতিয়াহ'লে আপোনালোকে কেতিয়াও ভুলতো নিদিব। আৰু ষ্টিংটো ডাঙৰ মানুহবিলাকেও পৰাপক্ষত কমাই খোৱাটো ভাল, কাৰণ যিহেতু ইয়াত কেফিন বোলা এটা বস্তু থাকে কেমিকেল, সেইটো বহুত ক্ষতিকাৰক, মগজুৰ কাৰণে বহুত বেয়া। গতিকে আপোনালোকক আজি ভিডিঅ'টো যায় এয়াই মই জনাব বিচাৰিছোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে আপোনালোকে তেনেহ'লে পেজটো ফ'ল' কৰি দিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। মই ভিডিঅ'টো আজি এইটো কাৰণে বনাইছোঁ, আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যে আপোনালোকৰ লগতে সকলোৱে বুজি পায় যে ষ্টিংটোৰ বিষয়ে, ষ্টিংটোত যে সৰু ল'ৰা ছোৱালীক খোৱাটো কিমান বেয়া, কিমান স্বাস্থ্যৰ কাৰণে হানিকাৰক, আৰু বহুতে নাজানে হয়তো। সেইকাৰণে আজি মই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক, ভিডিঅ'টো যাতে সকলোৱে পায়, আৰু ষ্টিংটো যাতে সৰু ল'ৰা ছোৱালীৰ পৰা দূৰত ৰাখিব পৰা যায়।